জয় শ্ৰীৰাম, জয় হনুমান। গুড মৰ্ণিং বন্ধুসকল। আজি শনিবাৰ। মোৰ 11 দিনৰ হনুমান সংকল্প কালি শেষ হ'ল। হনুমান সংকল্পৰ বাবে পাতি লোৱা থাপনাখন আজি মই ভাঙিব লৈছোঁ। থাপনাখন ভাঙাৰ বিশেষ নিয়ম নীতি মই নাজানো। গুঞ্জন বৰুৱা ডাঙৰীয়াদেৱৰ ভিডিঅ' চাই নিজৰ মনৰ পৰা মই কেনেকৈনো থাপনাখন ভাঙিলোঁ তাকে আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। মই থাপনাখন আমাৰ গোসাঁই ঘৰৰ বাৰাণ্ডাতে পাতি লৈছিলোঁ। ছোৱালীজনী আছে যিহেতু ঘৰৰ ভিতৰত পাতিব নোৱাৰোঁ, সেইবাবে মই মাক সুধি লৈ গোসাঁই ঘৰৰ বাহিৰত থাপনাখন পাতি ল'লোঁ। আজি মই চাকি বাতি একো জ্বলোৱা নাই, মাথো বহা আসনখন পাৰি ধূপ এডাল জ্বলাই ঘৰৰ ভিতৰৰ পৰা ঘূৰাই আনি গোসাঁই ঘৰৰ ভিতৰতে ধূপডাল লগাই দিলোঁ। অন্য দিনা মই যেনেদৰে হনুমান চালিচা বা 7 বাৰ পাঠ কৰোঁ, কিন্তু আজি মই 7 বাৰ পাঠ নকৰিলোঁ। হনুমান চালিচাখন মই আজি এবাৰহে পাঠ কৰিলোঁ। হনুমান চালিচা পাঠ কৰাৰ পিছত সামৰণি মাৰি থাপনাখন ভাঙিব লৈছোঁ। প্ৰথমতে মই গোসাঁই ঘৰৰ দৰ্জাখন বন্ধ কৰি লৈছোঁ, নহ'লে ছোৱালীজনীয়ে চব ওলট পালট কৰি পেলাব। প্ৰথমতে মই বহা আসনখন আঁতৰাই লৈছোঁ। তাৰপিছত 11 দিন পানী জমা থোৱা ঘটিটো পানীখিনি লৈ গৈ সকলোকে খাব দিছোঁ। নিজেও অকণমান খাইছোঁ, ছোৱালীজনীকো দিছোঁ। তাৰপিছত কালি আগবঢ়োৱা প্ৰসাদ সকলোকে খাব দিছোঁ। প্ৰসাদ মই কালি নিনিলোঁ, ৰাতিটো হনুমানজীৰ ওচৰত থাকিব দিলোঁ। আজি সকলোৱে ভগাই খালোঁ। তাৰপিছত এটা এটাকৈ সকলোবোৰ বস্তু সামৰিছোঁ। থাপনাখন ভাঙিবলৈ মোৰ বেয়া লাগিছে। 11 দিনে মই হনুমানজীক ইমান হেঁপাহেৰে পূজা কৰি আছিলোঁ, আৰু আজি মই থাপনাখন ভাঙি দিব লগা হৈছে। মনটো বহুত দুখ লাগিছে। মই সকলোবোৰ বস্তু ভিতৰত থ'বলৈ যাওঁতেই ছোৱালীজনীয়ে লটি-ঘটি লগাই দিলে। হনুমানজীৰ বাবে আগবঢ়োৱা প্ৰসাদ ভাঙি কৰি গোটেইখন অ'ত ত'ত পেলালে, নিজেও খালে, গোটেইখন ছটিয়াই পেলালে। মই আকৌ আহি সামৰি লৈ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত গছ এজোপাৰ তলত গোটেইবোৰ দি দিলোঁ। ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত ডাঙৰ গছ নাই যিহেতু, নাৰিকল গছ এজোপাৰ তলতে বস্তুবোৰ দি দিলোঁ। তাৰপিছত আহি সকলোবোৰ বস্তু সামৰি সুতৰি নি চাফ চিকুণকৈ ধুই সুমুৱাই থৈ দিলোঁ। থাপনা পাতি লোৱা জেগাডোখৰ মচি দিলোঁ। এনেকৈ মই হনুমান সংকল্পৰ থাপনা ভাগ ভাঙিলোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে জনাসকলে মোক আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ।